নমস্কাৰ, সকলোকে স্বাগতম জনাইছোঁ। মই ভাইটিনাই মোৰ এটি নতুন ভিডিঅ'লৈ। আশা কৰোঁ আপোনালোক সকলো ভালে কুশলে আছে। বৰ্তমান আমাৰো ভাল। আৰু ঘৰলৈ আহিছোঁ বিশেষ এটা কাৰণত। মানাক স্কুলত থৈ আমি দেউতাক আৰু মই আহি দিলোঁ ঘৰলৈ। তাই আকৌ স্কুল ছুটি হোৱাৰ আগে পাবগৈ লাগিব, সেইকাৰণে জল্দি গুচি আহিলোঁ। আৰু আহিয়ে দেখিছোঁ মায়ে ভাত বনাই আছে, আৰু এইফালে ঢেকীয়া আৰু বইল থেকেৰাৰ জোল বনাব। তাৰ কাৰণে মায়ে ৰেডি কৰি ৰাখিছে। আৰু ইয়াত এটা দিব বিশেষ বস্তু, যিটোৱে খাবলৈ বহুত বেছি সোৱাদ হয়। আৰু তাত দিয়া বস্তুটো হৈছে এয়া ভাতৰ মাৰ। ভাতখিনি ভালকৈ উতল অহাৰ পাছত এয়া ভাতৰ যি পানী অলপমান সৰহকৈ দিছে, পানীখিনি ইয়াত কাঢ়ি দিব। আৰু এইফালে চাওকচোন, এইখিনি কাঢ়ি দিলে ধুনীয়াকৈ ভাতখিনি ভালকৈ ফুটি উঠিলে তাৰপাছত পানীটো কাঢ়ি পেলাই দি দিছে। আৰু এইখিনি নিমখ হালধি উতলিবলৈ দিব। ইমান ভালকৈ আপোনালোকক দেখাই নাথাকোঁ, কৈ দিলোঁ সকলোখিনি। তেনেই চিম্পুল। এতিয়া আৰু নিমখ হালধি দি অকণমান নহৰু দি পেলাই উতলিবলৈ দিব। সেয়াই আৰু হৈ যাব তাৰ পাছতে। আৰু এইফালে ৰেডি হৈ গ'ল সকলোখিনি। আৰু লগতে মই এইফালে বনাই আছোঁ ছাগলী মাংস। দেউতাই ছাগলী মাংস অলপ আনি থৈছিলে, বনাই লৈছোঁ। আৰু এইখিনি হৈ গ'ল এতিয়া বনাই পেলাই। আপোনালোকক মই ৰেচিপি দি থকা নাই, কাৰণ খৰধৰকৈ বনাইছোঁ। যিহেতু মানাক স্কুলত থৈ আহিছোঁ, তাই ছুটি হোৱাৰ আগে আমি পাবহি লাগিব। সেইকাৰণে সোনকালে বনাই মেলি খাই বৈ লওঁ, তাৰপাছত মই আপোনালোকক লগ পাই আছোঁ। আৰু এইফালে এতিয়া লৈ লৈছোঁ এয়া টেঙা জোল, ভাতৰ মাৰ দি বনোৱা, আৰু লগতে এয়া ছাগলী মাংস, আৰু লগতে এয়া শুকান মাছৰ অলপমান চাটনি আৰু টেঙা। ঠিক আছে, ভাতকেইটা খাই লওঁ, তাৰপাছত আপোনালোকক লগ পাই আছোঁ। ঘৰৰ পৰা বাহিৰে আহি মানাক ল'লোহি, আৰু ৰুম পাওঁহি মানে একদম দেখিছেনে, একেবাৰে অৱস্থা বেয়া হৈছে। ইমান ডাঙৰ এজাক বৰষুণ দিলে, গোটেই ভিতৰলৈকে পানী সোমালে। আৰু বৰষুণ দিয়ে আছে এতিয়াও বহুত ডাঙৰকৈ, এৰাই নাই। আৰু এতিয়া নিশাৰ কাৰণে এইফালে মই ভাত বনাই আছোঁ। ভাবিলোঁ অকণমান দেখাই দিওঁ। আৰু এইফালে বেঙেনা ফ্ৰাই কৰিব লৈছোঁ। হালধি, নিমখ আৰু অকণমান ৰেড চিলি পাউডাৰ সানি লৈছোঁ। এইখিনি মই এনেকৈ নৰ্মেলকৈ ফ্ৰাই কৰিম। বেচন দি বনাই খাই কিছুমানে ভাল পায়, কিন্তু মই ভাল নাপাওঁ। সেইকাৰণে মই নৰ্মেলকৈ ফ্ৰাই কৰিছোঁ, এনেকৈ খাবলৈ ভাল লাগে। আৰু লগতে অকণমান ব্ৰইলাৰ মাংস আনিছিলে, সেইখিনিও মই বনাই ল'লোঁ। আৰু এটা কাম কৰিছোঁ, দেখাই আছোঁ ৰ'ব। এইফালে দেখিছেনে, এয়া মই এটা মাগুৰ মাছ পুৰি আছোঁ। পুখুৰী মাছ হয়, বহুত তেল ওলাইছে। মানে পৰি থাকোঁতে যিটো তেল ওলাই জুইত পৰিছে ন, তাৰ পৰা ইমান ধুনীয়া এটা গোন্ধ আহিছে নহয়। আপোনালোকক দেখাই দিওঁ। আৰু তেনেকৈ চিম্পুলকৈ বনাইছোঁ, আৰু বৰ বেছি একো নাই। আৰু ভাবিছোঁ ভিডিঅ'টো ইমানতে সমাপ্ত কৰোঁ। পুনৰ এটি নতুন ভিডিঅ'ৰ সৈতে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আপোনালোকৰ মাজৰ পৰা বিদায় মাগিছোঁ। তেতিয়ালৈকে আপোনালোক সুস্থ থাকক, ভালে থাকক। বাই বাই।